Hey guys, আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে এটি নতুন ভিডিঅ'ত আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আজি হয় 27 অক্টোবৰ আৰু এতিয়া বাজিছে 11:30 বাজিব টাইম হৈছে তো আজি গৈ আছোঁ মই বজাৰলৈ চ' আজি কিনিম মান ধৰা কাপোৰ আৰু দৰাৰ কাপোৰ তো ভাবিছোঁ ব্লগটো আৰম্ভ কৰিলোঁ যিহেতু আজি বহুত বেছি স্পেচিয়েল দিন তো আজি যদি ব্লগটো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে তো মই এতিয়া ৰেডি হ'ব আছে তো মই ভালদৰে ৰেডি হৈ লওঁ জাষ্ট ব্ৰেকফাষ্ট কৰি আহিছোঁহে মই তো ৰেডি হৈ মেলি আপোনালোকক লগ পাম আৰু আজি ভিডিঅ'টো একদম শেষলৈকে চাব তেতিয়া গম পাব কি লৈছোঁ কি নাই লোৱা আৰু বহুত বস্তু কিনিব আছে যিহেতু মান ধৰিবৰ কাৰণে বহুত বস্তু লাগে ন মোৰ ইনলছৰ কাৰণে ল'ব আছে আৰু মিষ্টাৰৰ গোটেই বজাৰে কৰিব আছে তো ফাইনেলি আজি এনেকুৱা লাগিছে পূৰা বিয়া একদম চাপি গৈছেহি তো চাপিছেই বাৰু কিন্তু ভাবা নাছিলোঁ যে নিজৰ বিয়াৰ ব্লগ নিজে কৰিম একো নাই বাৰু তো আজি ব্লগটো আৰম্ভ কৰিছোঁ যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে মোৰ চেনেলটো নতুন চাই আছে তো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ বিয়াৰ আগত 4K কৰি দিয়ক বেছি নাই আৰু 4K কৰি দিয়ক তো একো নাই বাৰু ব্লগটো আৰম্ভ কৰোঁ তো ব'লক এতিয়া ৰেডি হৈ লওঁ তো সেই গাইজ মই ৰেডি হৈ গ'লোহি আৰু চুলিখিনি মই বান্ধা নাই এতিয়ালৈকে চ' এইপিনেও ৰেডি হৈ আছে চব তো মই বান্ধি মেলি পেলাই মই এতিয়া নাবান্ধো এনেকৈয়ে যামগৈ বজাৰত গৰম লাগিলে বান্ধিম কিন্তু চুলি বান্ধিব নোৱাৰোঁ মানে ভাজ লাগি যাব তো ব'লক এতিয়া গৈ থাকোঁ একদম বজাৰত গৈ লগ পাম আৰু এইপিনে আমি বজাৰ আহিলোঁ বজাৰ আহি পেলাই ফাৰ্ষ্ট মানে লিষ্টখন ওলাই লৈছোঁ ল'ব আহিছোঁ শ্বাৰ্ট আৰু কিবা কিবি ল'ব আহিছোঁ আৰু ভালদৰে দেখাম বাৰু তো লৈ মেলি এতিয়া আমি গৈ আছোঁ বেলেগ এটা আৰু এইপিনে বা আহি গ'ল তো বা অথনি আহিলে কিন্তু ভিডিঅ' কৰিব একদমেই পাহৰি গ'লোঁ বজাৰৰ ঠাণ্ডাত তো এইপিনে দেখিছে বহুত বস্তু লোৱা হৈছেহে আৰু বহুত বস্তু বাকী আছে তো এটা লওঁগৈ আৰু এতিয়া আহিছোঁ মিষ্টাৰৰ কাৰণে নৰ্মেল কাপোৰ ল'বলৈ মানে শ্বাৰ্ট পেণ্ট এইবিলাক আৰু বাকীটো মেইন কাপোৰযোৰ ল'ব আছেই বাৰু তো এইখিনি লৈ লওঁ তাৰপিছত আপোনালোকক দেখাম আৰু এইপিনে চুটযোৰ লোৱাৰ আগত ভাবিছোঁ ভাতটো খাই লওঁ যিটো বহুত টাইম হৈ গ'ল আৰু ওলাই আহোঁতেও বহুত দেৰি চ' এইপিনে আছামিজ থালি আমি চবেই লৈ লৈছোঁ আৰু মিষ্টাৰো আহি গ'ল তো বজাৰত আহিছিলে মাহী মই মা আৰু মোৰ চাচী তো এতিয়া আমি গৈ আছোঁ নগাঁও প্লেটিনাম চ' তাতে গৈ পেলাই মিষ্টাৰৰ মেইন ছেটযোৰ ল'ম তো ব'লক এইপিনে পাই গ'লোঁ তো এতিয়া ব'লকচোন চাওঁ কি কি কালেকশ্যন আছে আৰু এইপিনে চুটযোৰ ল'লোঁ চুট লৈ মেলি এতিয়া ইয়াতে টাই এইবিলাক ৰুমাল চাই আছোঁ তো লৈ মেলি আপোনালোকক লগ পাম Hey guys, good morning. আজি হয় next day morning আৰু এইপিনে এতিয়া দেখিলে চাহ বনাই মেলি খালোঁৱেই
চ' সেই গাইজ মই ৰেডি হৈ গ'লোহি বজাৰ যাবলৈ কাৰণে আৰু এইপিনে মাহীও পূৰা ৰেডি তো এতিয়া যাম বাৰু আমি গোটেইখিনি আৰু লিষ্টখন বনাই লৈছোঁ আজি যিহেতু বজাৰ চেচ কৰিব লাগিব নহ'লে কি হয় বিয়া চাপি গৈছে বজাৰ কৰি থাকিলেও নহ'ব আৰু এতিয়া আমি গৈ থাকোঁ বাৰু আৰু এইপিনে আমি বজাৰ কৰিলোঁ বজাৰ কৰি মেলি এতিয়া দেখিছে মানে মোৰ শাহু মাকক লগ পালোঁ সিহঁতেও পূৰা বজাৰ কৰিছিলে চ' আমি এতিয়া আহিছোঁ এনেকৈ ল'লোঁ মিষ্টাৰৰ কাৰণে জোতা মিষ্টাৰ লগতে বাৰু মিষ্টাৰৰ কাৰণে জোতা ল'লোঁ চ' লৈ মেলি আপোনালোকক দেখাম বাৰু আৰু পূৰা মই পাৰ খাই লৈছোঁ আমি লেটকৈ দিৱালী পাতিছোঁ কাৰণে এতিয়া ফুলজাৰি জ্বলাই আছোঁ এখানে মিষ্টাৰে কিনিয়ে নিদিয়ে দেৱালীত কালি কিনিছ নেকি ন কালি কিনি দিছে দেৱালীৰ পিছত কিন্তু ফুটাইছোঁ আমি এতিয়াহে জ্বলাইছোঁ ফুটাইছোঁ একেই হয় আৰু এইপিনে গাইজ আমাৰ লেটকৈ দেৱালী লাগিছে মানে দেৱালী গ'ল কেতিয়াবাই আজি হয় 25 তাৰিখ তো আমি আজিহে ফুটাইছোঁ জ্বলাইছোঁ সেইপিনে আমি লৈ পেলাই পূৰা ফূৰ্তি কৰিছোঁ মিষ্টাৰ মই আৰু মিষ্টাৰে কৈ আছে যে লেটকৈ দেৱালী কোনে পাতে আৰু এইপিনে বহুত ভাল লাগিলে জ্বলাই যিহেতু মানে আমি সৰু সৰু কথাত আমি বহুত মানে ফূৰ্তি কৰোঁ আৰু মিষ্টাৰেতো আৰু বেছিয়ে ফূৰ্তি কৰে তো দুটাই আমি মিলি পেলাই জ্বলাই লওঁ তাৰপিছত লগ পাম